লকডাউনৰ কাৰণে মোৰে টকা পইচাৰ অসুবিধা হৈছে মই আৰু তোমাক কেনেকৈ দিম সেইকাৰণে ভাবিছোঁ তুমি কেইদিনমান দেৰিকৈ আহিবা তেতিয়াহ'লে হ'ব দিয়ক দাদা মই আহোঁ মই তোমাক পিছত খবৰ দিম ঠিক আছে দিয়ক দাদা নমস্কাৰ লিটল ষ্টাৰ এমএছ ইউটিউব চেনেলৰ সমূহ দৰ্শকবৃন্দলৈ মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ধন্যবাদ জয় অসম মই আৰু আলু পিটিকাৰে ভাত খাই থাকিব নোৱাৰো তুমি যদি আজি মাংস নানা মই আজিৰ পৰা ভাতে নেখাও মা নাকান্দিবাছো তুমি চিন্তা কৰিব নালাগে মই আজি তোমালৈ বজাৰৰ পৰা মাংস লৈ আহিম ঠিক আছে দেউতা আৰু তুমি মোক নতুন চেন্ডেল কেতিয়া আনি দিবা আনি দিম ৰবা মা তুমি চিন্তা কৰিব নালাগে হ'ব যোৱা দেউতা তুমি মোক সদায় আনি দিম বুলি কৈ ঠগাই থকা মা তুমি মই থাকোতে অলপো চিন্তা নকৰিবা যোৱা মোনাখন লৈ আহ মই বজাৰৰ পৰা আহোঁ কি ভাবি আছ নাই নাই একো ভাবা নাই মোনাখন লোৱা ঠিক আছে তুমি যোৱা এতিয়া মই বজাৰৰ পৰা আহোঁ এমৰয় মোক অলপ মাংস লাগিছিলা কিন্তু মোৰ লগত টকা নাই 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 মই বাকী দিব নোৱাৰিম এই লকডাউনৰ সময়ত অলপ মাল আনি দোকানখন চলাই আছো মই কেনেকৈ বাকী দিম এমৰয় অলপমান হ'লেও দিয়া মই টকা পালে তোমাক ঘূৰাই দিম এই লকডাউনৰ সময়ত আপুনি যে বাকীকৈ মাংস নিব সেই আপোনাৰ লাজ চৰম নাই নেকি ঠিক আছে দিয়া দেউতা তুমি মাংস আনিছা মোনাখনৰ ভিতৰতচোন একোৱেই নাই মা আজি দোকান বন্ধ আছিল সেইবাবে মই তোমাৰ কাৰণে মাংস আনিব নোৱাৰিলো হ'ব যোৱা দেউতা তুমি মোক মিছা কথা ক'ব নালাগে তুমি মোক মৰমে নকৰা দাদা অ দাদা দাদা মই তুমি মানে দাদা আপুনি যে ঘৰত কাম কৰাৰ কথা কৈছিল মই আজিৰ পৰা কাম কৰিম বুলি ভাবিছোঁ আপোনালোকৰ ঘৰত মোৰ অলপ টকা পইচাৰ অসুবিধা হৈছে মই কামখিনি নিজেই কৰিম বুলি ভাবিছোঁ লকডাউনৰ কাৰণে মোৰে টকা পইচাৰ অসুবিধা হৈছে মই আৰু তোমাক কেনেকৈ দিম সেইকাৰণে ভাবিছোঁ তুমি কেইদিনমান দেৰিকৈ আহিবা তেতিয়াহ'লে হ'ব দিয়ক দাদা মই আহোঁ মই তোমাক পিছত খবৰ দিম ঠিক আছে দিয়ক দাদা জগি ৰাজু দেখোন আহ ভিতৰত বহ মই ইয়াত বহিবলৈ অহা নাই মোৰ পৰা যে তই টকাখিনি ধাৰত লৈছিলি সেই টকাখিনি মোক লাগে তইতো জানয়ে ভাই লকডাউন দিয়াৰ পৰা মোৰহে পাণ দোকানখন খুলিবই পৰা নাই আৰু তোৰ পৰা যে 1000 টকা খেতি কৰিম বুলি লৈছিলোঁ বানপানীয়ে গোটেই খেতি পথাৰ নষ্ট কৰি দিলে আৰু লকডাউনৰ কাৰণে বেলেগৰ তাত কাম কৰিব যাব পৰা নাই এইকেইদিন এইবোৰ শুনি থাকিব মোৰ হাতত সময় নাই মুঠৰ ওপৰত মোক টকাখিনি লাগিবই বৰ্তমান মোৰ হাতত এই টকাও নাই তই মোক কেইদিনমান সময় দে তোক টকাখিনি মই ঘূৰাই দিম নাই নাই অলৰেডি তোক 5 দিন সময় দিয়া হৈ গৈছে আৰু তো সময় দিয়া নহ'ব মুঠৰ ওপৰত যি কৰা সোনকাল কৰ মোক মানে টকাখিনি লাগিবই ভাই অলপ লাহে লাহে কম মোৰ ঘৰত ছোৱালী আছে হ'ব ইমান সন্মানৰ কথা ভাবিলে মোৰ টকাখিনি কেতিয়াবাই ঘূৰাই দিলি হয় মিছাতে অভিনয় কৰি দেখাব নালাগে মোক মইতো তোক দিম বুলিয়ে কৈছোঁ এতিয়া অৱস্থা মোৰ একেবাৰে বেয়া অলপতো বুজিবলৈ চেষ্টা কৰ হ'ব ভিক্ষাৰী জাত চালা 5 দিনৰ ভিতৰত মোক টকাখিনি ঘূৰাই লাগিব হ'ব ভিক্ষাৰী জাত চালা 5 দিনৰ ভিতৰত মোক টকাখিনি ঘূৰাই লাগিব
লকডাউনৰ সময়ত আপুনি যে বাকীকৈ মাংস নিব সেই আপোনাৰ লাজ চৰম নাই নেকি? হ'ব, ইমান সন্মানৰ কথা ভাবিলে মোৰ টকাখিনি কেতিয়াবাই ঘূৰাই দিলি হয়। মিছাতে অভিনয় কৰি দেখাব নালাগে মোক। নাই নাই, মই ইয়াক কি কৰিবলৈ ওলাইছোঁ? আত্মহত্যা কেতিয়াও সমাধানৰ পথ হ'ব নোৱাৰে। মই ইয়াত ডাঙৰ ভুল কৰিব খুজিছিলোঁ আজি। সকলো সমস্যাৰ সমাধান আছে আৰু ভগৱানে মোক নিশ্চয় সহায় কৰিব। দাদা, আপুনি যে চাইকেল এখন লাগে বুলি কৈছিল, মই এইখন চাইকেলে বিক্ৰী কৰিম। কি দাম কৈছ? মাত্ৰ 2000 টকা দিলে হ'ল। চাইকেলখন ঠিকেই আছে, আপুনি চিন্তা কৰিবই নালাগে। এইটো ল। ঠিক আছে দাদা, আহক দিয়ক। ঠিক আছে। চাইকেল বেছি পোৱা 2000 টকাৰে 1000 টকা ৰাজুক ধাৰ মাৰিম আৰু 1000 টকাৰ মাস্কৰ ব্যৱসায় কৰিম। হে ভগৱান, মোৰ গোটেইকেইখন মাস্ক বিক্ৰী কৰা হ'ল আৰু মই এতিয়া মাজনীৰ কাৰণে মাংস আৰু নতুন চেণ্ডেল নিব পাৰিম। মাজনী, অ' মাজনী, শুনাচোন। কি হ'ল দেউতা? আজি মই তোমাৰ কাৰণে কি আনিছোঁ চোৱাচোন। ৱাও, নতুন চেনেল আনিছা দেউতা? অঁ, তুমি যে মোক সদায় সদায় কৈ থাকা নতুন চেণ্ডেলৰ কথা, এইবাবে আজি তোমাৰ কাৰণে নতুন চেণ্ডেল আনিছোঁ। তুমি ইমান